নমস্কাৰ পাৰ্থ অফিচিয়েল চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ'ৰ কাৰণে আমি আগবাঢ়িছোঁ। আজি আমি যাত্ৰা কৰিম হাবুং অভিমুখে। ব'লক আজি ব্লগটোত কি হয় দেখাই ৰাখিম। এতিয়া ব'লক আৰু যাত্ৰা কৰোঁ। এতিয়া লাহে লাহে মানুহবিলাক আহিছে আৰু খন্তেক পিছতে গাড়ী আহিব আৰু গাড়ী অহাৰ পাছত যাব আৰু গতিকে আৰু দেই যাম আৰু এতিয়া গাড়ীত উঠিছোঁ আৰু গতিকে আৰু গৈ পেলাই বলকত দেখাই আছোঁ আৰু দেই চাই লাগিব। এয়া আহি আমি হাবুং পাই গ'লোহি। এয়া হাবুং। তাৰপিছত এতিয়া যাম আৰু ভিতৰলৈ পূজা পাতল দিম, কিবা কিবি কৰিম, ভিতৰত সেৱা চেৱা লৈ আৰু তাৰপৰা যাম আৰু চাহ তাহ খাবলৈ। ব'লক এতিয়া আমি ভিতৰলৈ যাওঁ আৰু লাহে লাহে নে এয়া সকলো ৰেডি হৈছে আৰু পূজা পাতল দিবলৈ। গতিকে ব'লক আৰু চাই থাকক। এয়া আমি ভিতৰখণ্ড পাই গ'লোহি। ভিতৰত এয়া পূজা পাতল চলি আছে। এয়া মানুহ ঢেৰ, অধিক মানুহৰ পৰা ৰ'বলৈ থিয় হ'বলৈ জেগা নাই। এয়া পূজা পাতল আৰম্ভ হৈছে আৰু লাহে লাহে কুকুৰা চুকুৰা আগবঢ়াইছে আৰু তাৰপিছত মানুহৰ হেঁচা ঠেলিছে নাই সেৱা চেৱা কৰি আমি হাবুঙৰ ভিতৰৰ পৰা আহি পালোহি। এতিয়া বৰ্তমান আমি ইয়াত ব্ৰেকফাষ্ট কৰিলোঁ। তাৰপিছত এতিয়া কি হয় দেখাম আৰু গতিকে আৰু ব'লক এতিয়ানো কি হয় দেখাম আৰু দেই। পূজা পাতল দিয়াৰ পাছত মুৰ্গীকেইটা ঘূৰাই দিয়াৰ পাছত এয়া কাটিবলৈ লৈছে আৰু সেয়া সোণটো দা এইফালে আমাৰ জীৱন দাই ৰাজু দাই কাটি বুটি ইয়াকে মাংস হিচাপে লৈ খোৱা হ'ব। গতিকে আৰু নাই এনেকৈ আৰু চলি যাব আৰু এয়া তাত ভাত পানী বনাই আছে। এইফালে আৰু সকলোৱে লাগি আছে আৰু কামে ভাগে সকলোৱে আৰু সন্ধিয়া সময়তে খোৱা পাছতো খোৱা বোৱা হ'ব আৰু তাৰপিছত আৰু যাম আৰু আমি এই আমাৰ চিমলা এয়া লাহে লাহে আমাৰ মাংস হৈছে আৰু মাংস অকণমান দাঙি দেখাই দিব। মাংস দাঙি দেখালে এয়া মাংস এয়া লোকেল। এয়া ভাত পানী সকলোৱে খাইছে আৰু লাহে লাহে তাৰপিছত আমি খাম আৰু এয়া সকলোৱে মিলি জুলি এসাঁজ খাইছে আৰু এয়া সকলোৱে বিলাই আছে। এয়া আমাৰ মা। গতিকে আৰু দেই এতিয়া সকলোৱে খাই উঠিলে আৰু এতিয়া মই খাওঁগৈ চবেই যোনখিনি আছোঁ আৰু খাই বৈ আৰু যাওঁ। খাই বৈ আমি তাৰপিছত কি হয় দেখাম আৰু গতিকে ব'লক এতিয়া যোনসকলে মোৰ চেনেলটো নতুনকৈ আহিছে সকলোৱে মোৰ চেনেলভাগ ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কাষতে থকা ব্লেক আইকনটো ক্লিককৈ টিপাই দিব। এই ৰন্ধন প্ৰকৰণত এইজনে আমাৰ এই নবীন দাই আজি কৰ্মভাগ কৰিছিলে। গতিকে আজি কেনেকুৱা লাগিছে হাবুং আহি ভালেই লাগিছে। তাৰপৰা কেনেকুৱা খাদ্য খানা ৰাইজে ভালেই পাইছোঁ বুলি কৈছে। আমি আলু লোকেল মুৰ্গী বনালোঁ, বিলাহী আলু মাছ বনালোঁ আৰু ভাত আচাৰ ভালেই লাগিছে আৰু বিভিন্ন আমি গোটেই বোৱাৰী জীয়ৰী চবেই ডেকা গাভৰু মিলি হাবুঙৰ অনুষ্ঠানভাগ আমি ভালেই পাইছোঁ। চবেই প্ৰভুদেৱৰ ঈশ্বৰৰ নামত সকলোৱে এটা মুৰ্গী প্ৰায়খিনিয়ে তেওঁলোকে মৃত্যুক দেৱতাৰ আগত স্মৰণ কৰি আনি পূজা পাঠ কৰি আনি তাতে আমি সকলোৱে মিলি জুলি বনাই দিছোঁ আৰু খাই ভালেই লাগিছে বুলি কৈছে। গতিকে থেংক ইউ। এতিয়া আৰু আমি শেষ হ'ল, এতিয়া ঘৰলৈ গৈ আছোঁ। গতিকে মাজতো কিবা কিবি হ'ব পাৰে দেখাম আৰু ব'লক এতিয়া আমি